বুধবাৰে নিশা প্ৰায় 1মান বজাত কামৰূপৰ পুথিমাৰীত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ, যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দুয়োখন ডাম্পাৰৰ চালক। আঘাতপ্ৰাপ্ত চালক দুজনকে স্থানীয় ৰাইজে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ততাতৈয়াকৈ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে বহুকেইজন পথচাৰীৰ। নিতৌ অব্যাহত আছে কামৰূপৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ দৌৰাত্ম্য আৰু পুনৰ সংঘটিত হৈছে দুখন ডাম্পাৰৰ মাজত সংঘৰ্ষ। আঘাতপ্ৰাপ্ত হৈছে দুয়োখন ডাম্পাৰৰে চালক আৰু তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। লগতে কথমপি প্ৰাণ ৰক্ষা পৰে বহুকেইজন পথচাৰীৰ। আৰু ডাম্পাৰ দুখনৰ নম্বৰ হৈছে AS26C6527, আনখনৰ নম্বৰ হৈছে AS25FC2062 আৰু ডাম্পাৰ দুখনে নদীৰ বালি মাটি কঢ়িয়াই আনি থকাৰ সময়তেই নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত হয়, যাৰ ফলত দুয়োজন চালকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।